Hello everyone, welcome to my YouTube channel Dhoitri Priyam. আজি মই লৈ আহিছো আটাৰ বিস্কুটৰ এটা সহজ ৰেচিপি। একেবাৰে সহজ আৰু সাধাৰণভাৱে বনাবলৈ এই ৰেচিপিটোত মই লৈছো 2 কাপ আটা। মই মেজাৰিং কাপটোৰ জোখাৰে লৈছো, আপোনালোকে যিকোনো কাপ ব্যৱহাৰ কৰিব পাৰে। 2 কাপ আটা দিছো। ইয়াত মই এতিয়া দিম আধা কাপ পিচি লোৱা চেনিখিনি এদৰে পিচি ললে গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মিক্স হৈ যায়। লগতে দিছো ইয়াত এচিকুট নিমখ, মিঠা বস্তুত অকমান নিমখ দিলে সোৱাদটো বেলেন্স হয়। লগতে আধা চামুচ বেকিং পাউডাৰ। এতিয়া এইখিনি প্ৰথমতে মই ভালদৰে মিক্স কৰি লম আৰু তাৰ পিছত ফ্লেভাৰৰ কাৰণে মই ইয়াত দিম অলপ শুকান নাৰিকলৰ গুড়ি। এটো অপচনেল হয়। নাৰিকলৰ গুড়িৰ সলনি আপোনালোকে ইলাচি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, নাইবা একো নিদিলেও কথা নাই। মই এই মেজাৰিং কাপটোৰে 1/4 কাপ নাৰিকলৰ গুড়ি দিছো। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ ইয়াত মই দিম ৰিফাইন অইল। ৰিফাইনৰ সলনি আপোনালোকে ঘি বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। মই কাপটোৰ জোখাৰে 1 কাপ ৰিফাইন লৈ লৈছো আৰু অলপকৈ ইয়াত দি মই মঠি এটা ডো বনাই লম। গোটেইখিনি তেল একেলগে দি নিদিব, কাৰণ গোটেই 1 কাপ তেল নালাগিবও পাৰে বা 1 কাপতকৈ অলপ বেছিও লাগিব পাৰে। এতিয়া এইদৰে দি হাতেৰে লাহে লাহে এটা ডো বনাই লম মই। ইয়া চাওক মই দৰে দিছো, মঠি ভালদৰে হোৱা নাই, ডো হোৱা নাই, বান্ধিব পৰা হোৱা নাই, গতিকে মই আৰু অলপ তেল দি যাম এইদৰে। একেবাৰে সহজ এই বিস্কুট খাবলৈ বিৰাটেই সোৱাদ লগা হয়, একেবাৰে বেকাৰৰ নিচিনা। গতিকে ঘৰতে এইদৰে বনাই খাই চাব পাৰে আৰু যদি এইদৰে খাই পাইছে তেন্তে কমেন্ট কৰি জনাব। আৰু ইয়া মোৰ ডো হৈ গ'ল আৰু তলত এইখিনি তেল ৰৈ গ'ল, গোটেইখিনি তেল ব্যৱহাৰ নহ'ল। এতিয়া মই লৈছো এনেকুৱা ধৰণৰ এটা কেক টিন বেক কৰিবলৈ। ইয়াত মই অকমান ৰিফাইন তেল সানি লৈছো আৰু এতিয়া ডোটোৰ পৰা অকমানকৈ লাড়ু বনাই মই ইয়াত দি যাম। এয়া মই এই ধৰণে গোল কৰি দিছো, আপোনালোকে যিকোনো শেপত দিব পাৰে আৰু পাতলকৈ ইয়াত দি যাম, কাৰণ বিস্কুটটো লাহে লাহে ফুলি আহিব, গতিকে জাগা লাগিব। মই অলপকৈ দি যাম। এয়া প্ৰথমতে মই 4টা দি দিছো আৰু এতিয়া আমি এইখিনি বেক কৰি লম। বাকিখিনি মই ঢাকন দি থম, লাহে লাহে দি যাম। আৰু কাটা চামুচ এখনেৰে মই এইদৰে অকমান দি পেলাই ডিজাইন কৰি দিছো, আপোনালোকে যেনেকৈ মন যায় তেনেকৈ দিব পাৰে। এতিয়া মই গেছত কেৰাহী এখন পাতি প্ৰিহিট হ'বলৈ দিছিলো 5 মিনিটৰ কাৰণে আৰু ইয়াতে এডাল ষ্টেণ্ড দি দিছো। এতিয়া ইয়াৰ ওপৰত মই কেক টিনটো দি দিম। ইয়া কেক টিনটো দি দিলো আৰু ইয়াত ঢাকন লগাই দিম। প্ৰায় 20 পৰা 25 মিনিট সময় লাগিব বিস্কুটখিনি হ'বলৈ। বাৰে বাৰে ঢাকন গুচাই থাকিব নালাগে, কাৰণ ঢাকন গুচাই থাকিলে বতাহৰ কাৰণে বিস্কুটটো বেয়া হৈ যাব। গেছৰ ফ্লেমটো লো কৰি থব আৰু ইয়া প্ৰায় 25 মিনিট পিছত মই ঢাকন গুচাই চাইছো আৰু চামুচেৰে মই অকমান হেঁচি দিম যাতে সিজিছে নে গম পোৱা যাব। এয়া সিজি গৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি মই এইটো নমাই থম। টাইমটো অকমান ইফাল সিফাল হ'ব পাৰে, কাৰণ গেছৰ ফ্লেমৰ ওপৰত কথা নাইবা কেৰাহীৰ ওপৰত কথা। আৰু চাওক এইকেইখন বিস্কুট মই উলিয়াই ললো। এতিয়া অলপ সময় বতাহ লাগিবলৈ বাহিৰত থৈ দিম, তেতিয়া বেছি মচমচীয়া হ'ব। আৰু বাকিখিনি থকা ডোখিনিৰেও আমি এইদৰে অলপকৈ বিস্কুট বনাই ল'ম। এয়া চাওক এবাৰ মই 5টা দিছো আৰু এইখিনিও বনাই ল'ম। এয়া এইখিনিও ঢাকন লগাই দিলো আৰু 25 মিনিট মানৰ কাৰণে বেক হ'বলৈ দিলো। এয়া মই এইখনত এইদৰে প্লেট এখনৰ ওপৰতো দিছিলো এইখন বিস্কুট আৰু এইখিনিও হৈ গৈছে মোৰ। এনেকুৱা যিকোনো ধৰণৰ প্লেট থাকিলে প্লেট কাঁহী যিহৰ ওপৰত এনেকৈ দিব পাৰে। আৰু এইখিনিও হৈ গ'ল। প্ৰায়খিনি বিস্কুট ৰেডি হৈ গ'ল, শেষত মাত্ৰ 2টামান বাকি আছে। এইখিনি মই আৰু এবাৰ দি দিম ইয়াতে। ইয়াই 3টা বাকি ৰৈছে, এইকেইটা ইয়াত দি দিলো পুনৰবাৰ আৰু ঢাকন লগাই দিম। একেবাৰে সহজ,
অলপ সময় লাগে কাৰণ কেৰাহীটোৰ ইমান সোপা একেলগে নধৰে গতিকে অলপ টাইম ল'ব কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয় সঁচাকৈ মৰমৰীয়া হয় আৰু এয়া আমাৰ বিস্কুট ৰেডি হৈ গ'ল এয়া মই দেখুৱাই দিছোঁ লাহে লাহে মচমচীয়া হৈছে অলপ সময় বতাহত থৈ দিব লাগে বাহিৰতে তেতিয়া ধুনীয়া মচমচীয়া হয় আৰু এয়া মই আপোনালোকক এবাৰ ভাঙি দেখুৱাইছোঁ এয়া চাওক কিমান কুৰকুৰীয়া হৈছে খাবলৈও বিৰাটেই সোৱাদ লগা হয় যদি এইদৰে খোৱা নাই তেন্তে এবাৰ খাই চাব লগতে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব